বেশি পার হওয়াটা বিরাট ডাঙর চ্যালেঞ্জ হবো বেশি এখন আসো না ট্রাই কর। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি গৈ আছোঁ এখন পাৰ্ক নহয়, এটা ৰিভাৰ হেৰিটেজ চেণ্টাৰ হয়। ডিচি বাংলো আছিল আগতে, তো নতুনকৈ এইটো চেণ্টাৰ খুলি দিছে, তো সেইটো চাব যাম অলপ। কেনেকুৱা খুলি বহুত ধুনীয়া হৈছে বোলে, তো সেইটোৱে চাম। আৰু গুৱাহাটীত আহি কিনে এইটো ফাৰ্ষ্ট ব্লগ, তো বলক লেটছ গ'। তো আহি পালোঁ নেহেৰু পাৰ্ক, খোজকাঢ়ি গৈ আছোঁ। ৰুমৰ পৰা 4-5 কিলোমিটাৰমান হ'ব, আৰু গুৱাহাটী আহিলেতো আৰু খোজকাঢ়িয়ে জিন্দাবাদ। আৰু মোৰ লগত আছে ঋষি, তো খোজকাঢ়িয়ে যাওঁ আৰু। তো এয়া টিকেট কাটি ল'লোঁ, 100 rupees per person। আৰু সময় মাৰি এইবোৰ বেলকনিটো নহয়, এইখন ফিল্ড নেকি? চাওক ফিল্ডখন চাওক। আমাৰ যদি ড্ৰোন চন থাকিল হয় ধুনীয়া শ্বট দিব পাৰিলোঁ, কিন্তু দুৰ্ভাগ্যক্ৰমে ড্ৰোন নাই। তো ইয়াতে সময় মাৰি স্পীকাৰত ধুনীয়া চৰাইৰ মাত ওলাই আছে, শুনিব। এইটো চাগে স্পীকাৰটো নেকি, আৰ্টিফিচিয়েল মাত চৰাইত। এইটো চাগে ৰেষ্টুৰেণ্ট, সেইটো গল্ফৰ গাড়ী। এয়া চাওক, ভিউ চাওক এবাৰ। আৰু কেইটামান মই চিনেমেটিক শ্বট ল'লোঁ, তো চাওক। তো পিনৰ এটা ভিউ পইণ্ট আছে, পূৰা গোটেই ব্ৰহ্মপুত্ৰ দেখিব পৰাকৈ। তো এই ভিউ পইণ্টটোত যাওক, এইটো ভিউ পইণ্ট চিটটো মই কৈ দিছোঁ। এই চাওক অভাৰঅল লুক চাওক, এই ভিউ পইণ্টটোকে চাওক, ইমান ধুনীয়াকৈ সজাইছে। তো ইমান শান্তি আৰু ধুনীয়া পৰিৱেশৰ মাজত ভূপেন হাজৰিকা গান লগাই দিছে, আৰু অলপ বতাহ আহি আছে, আৰ্টিফিচিয়েল কি চৰাইৰ মাত। মুঠৰ বিৰাট ধুনীয়া এটা ভাইব আহি আছে না বেছি, বতাহ আহি আছে, ঠাণ্ডা এটা বিৰাট ধুনীয়া ভাইব আহি আছে। গুটিলে লিডাৰ জাফৰাত যাব লাগিব ডাইৰেক্ট। সাপে খাল নেকি ৰে? এই ঋষি দিছে, ডাইৰেক্ট সাপে খাইছে। ঋষিৰ ডাইৰেক্ট সাপে খাইছে। এবাৰ মই ট্ৰাই কৰিম, চিন্ময়ে কৰিব। 100ত ডাইৰেক্ট পেলাচোন পাৰা যদি। নহ'ল 82। একচুৱেলি এইবোৰ বাচ্চা কাৰণে দিছে খেলিব, কিন্তু এইবোৰ দেখি আমাৰো খেলিব মন যায়, তো খেলি দিওঁ আৰু। সাপে খাই দিছে আমাকো, আৰু এইটো কিবা জাকলা দিছে চোন। আমিও উঠিম, দিছে আমাক উঠিব দিব না? উঠি দিওঁ নেকি? কি আছে এইটো ডাঙৰ, আমি উঠি দিম এখন ভাই। কি এইটো কি এইটো দিছে? অলপ এডভেঞ্চাৰ নহ'ব। মই কেনেকৈ ঋষি তই নাহিবি, চিংব নহ'লে তোক মই ধৰছোঁ। জল্দি ধৰি তাতে ভৰি দিওঁ নেকি ডাইৰেক্ট? জল্দি এইটো কেনেকৈ যাম এইখিনি। ঋষি পাৰ হোৱাটা বিৰাট ডাঙৰ চেলেঞ্জ হ'ব। ঋষি একো নহয়, আছো না, ট্ৰাই কৰচোন। কিবা কিবি সৰু ল'ৰা ছোৱালী থাকিবৰ কাৰণে। তো এবাৰ ফাইনেলি যোনটো মেইন ডিচি বাংলো সেইটো সোমাম, আৰু ইয়াতে লাচিত বৰফুকনৰ মেইন যোনটো কেম্প আছিল, যুদ্ধৰ শৰাইঘাটৰ যুদ্ধ, তো ইয়াতে কেম্পটো ইয়াতে বনাইছিল। আৰু এটা বিৰাট ধুনীয়া বস্তু দেখা পালোঁ, এইটো গোটেই হিষ্ট্ৰী লিখা আছে। আৰু যদি বেছিকৈ হিষ্ট্ৰী লাগে, ইয়াতে মোবাইলৰ স্কেন কোড দিছে বেছি হিষ্ট্ৰী জানিবৰ কাৰণে। তো ভিতৰত সোমাই আহিলোঁ, এইবোৰ চব পেইণ্টিংছ ইফালে যাবা। আৰু এইটো হ'ল ট্ৰেডিশ্যনেল ৰুম, তাঁতশাল। মোবাইলটো বিৰাট ধুনীয়া আহি আছে না, তো চাওক। তাৰ ভিতৰত যাওঁ আছোঁ এইখনে মেইন যোনটো জাহাজত আৰু এটা বস্তু চাব, এই বৈঠা দি এইবোৰ লটকাই থৈ দিছে। এইখন বৈঠা একবাৰ বেক কেমেৰা দি দেখাই দিছোঁ। বৈঠা দি এই পেইণ্টিংছবোৰ লটকাই থৈ দিছে। অভাৰঅল মানে এতিয়া চব সেই নাৱৰ দি ডেক'ৰেশ্যন কৰি দিছে। তো এইবাৰ লাইব্ৰেৰীত যাম, মাজুলীৰ মাস্ক। আজি মই ফাৰ্ষ্ট টাইম মাজুলীৰ মাস্ক।
আৰামছে আৰু এইখন আমাৰ ঘৰতে আছে আমাৰ ঘৰতে আছে আৰু কি এইখন দেখাম ইয়াৰ পৰা চাওঁ ফিল্ডটোৱে তো এইবাৰ ফটোবোৰ আছে মই বেক কেমেৰাত দি দেখাই দি আছোঁ এইবাৰ চব গোটেইখিনি তো চাই যাব এইটো কোনোবা আৰু কাপল এইটো লিখা আছে এইটো কাপল কোনোবা এইটো কণী জুচ এইটো বিহু ডেন্স এটা লিখা আছে 1950ৰ বিহু ডেন্স এইটো ইয়ালিছতে বিয়া হৈছে কাপলটো 1943তে বিয়া হৈছে মাৰ্চ মাহত এইটো কাপল মাৰ্চ মাহত এনিভাৰ্চাৰী নহয় নহয় দে আৰু এইবোৰ কিবা কিবি আছে নাম লিখা নাই কাৰণে নাজানো এইটো গান শুনা বস্তু হয় এইটো ভূপেন হাজৰিকা আৰু চাগে জয়ন্ত হাজৰিকা নেকি হয়তো জয়ন্ত হাজৰিকা চাইটো আৰু এইবোৰ কোনবা থব নদলো এইটো চাগে কলাগুৰু এইটো কলাগুৰু আৰু এইটো এই গাজিৰাভা এইটো গাজিৰাভা আৰু এইটো কলাগুৰু আৰু এই বস্তুটো বিৰাট ভাল এডিশ্যন দিছে এইবোৰৰ বিষয়ে জানিব হ'লে স্কেন কৰি দিলে হ'ল মোবাইলত ওলাই আহিব এইটো জ্যোতিপ্ৰসাদ আগৰৱালা চশমা পিন্ধা নাই কাৰণে দেখা নাপালোঁ এইবোৰ কিবা কিবি আছে আৰু এইটো বহুত চাব লগা বস্তু আছে তো ইমান কভাৰ কৰা পচিবল নহয় একতাৰা আৰু দতৰা এইটো বা কি বিন এইটো বিন চাওক এইটো হ'ল বৰতাল পাতিতাল বা কি খুটিতাল মুগতাল কৰতাল বা কৰতাল বা ৰামতাল এইটো মিচিঙৰ ৰাভা টুটু বা এতিয়া আৰু কি টুটু মুৰিলি এইটো কি এইবোৰ কিবা বহুত ইনষ্ট্ৰুমেণ্ট আছে এইবোৰ তো ইমানকৈ নেদেখালোঁ আৰু বহুত বেছি আছে ইমানকৈ দেখালে পচিবল নহয় তো ডাইৰেক্ট আহক চাব ইয়াতে এখন সৰু সুৰা অসমৰ কালচাৰেল আৰু এনে ট্ৰেডিশ্যনেল গেমছৰ মিউজিয়াম ক'ব পাৰি আৰু বহুত ধুনীয়া ধুনীয়া বস্তু দেখিলোঁ ইয়াতে তো এবাৰ হ'লেও আহক ইয়াতে তো যিমানবাৰ মই দেখালোঁ মই যিমান দেখাইছোঁ তাতছে আৰু বেছি বহুত আছে তো আমি ইমান কেপচাৰে নকৰিলোঁ তো সেইকাৰণে আহক বহুত ধুনীয়া হয় তো মই মোবাইল দি কৰিব লগা হৈছে কাৰণ কেমেৰাৰ একদম চাৰ্জ নাই আৰু ল' লাইটৰ সেই প্ৰব্লেম হৈ আছে তো হ'ল আৰু তলতে যাওঁ এইবাৰ তলত যাই আৰু ঘৰতে যাওঁ বাৰেণ্ডাত আহি বহিলোঁ একদম ৰয়েল ফিলিং হৈছে বেছি ধুনীয়া চকীৰ ব্যৱস্থা আছে ৰয়েল ফিলিং বেক কেমেৰা পৰা চাব ইয়াৰ পৰা সেইটো যোৱাৰ আগতে দাবা খেলা ষ্টাৰ্ট দি দিছে চলি আছে আগতে গম পালে আমিও খেলিলোঁ হয় না আমি ভাবিলোঁ গালি দিয়ে নেকি দেখিলে সেইকাৰণে ভয়তে নেখেলিলোঁ আৰু মই কলাটো ল'ম বুলিয়ে ভাবিছিলোঁ অলপ আমি হেৰি এখন লাচিত বৰফুকনৰ লগত চেল্ফি উঠোঁ নেকি এইবিলাক সৰু সৰু লাচিত বৰফুকন সৈনিক মেইন হ'ল এইটো তোমাৰ মেইন লাচিত আৰু এইফালে মেইন মোগল নেকি এইকেইটা লাচিতটো সেনাপতি আছিল ন আমাৰ আৰু লাচিতেতো মেইন আছিল না কি সেনাপতি আছিল চৰি লাচিত সেনাপতি আছিল বোলে অলপ উল্টা পুল্টা হ'ল নহয় এইটো লাচিত Where is the Momai? Sorry, Momai to kata হৈছে ন সৰ্বদে চুকাফা কি আছিল চুকাফা আছিল নেকি অলপ হিষ্ট্ৰী উল্টা পুল্টা হৈ গৈছে আমাৰ একো নাই অলপ চলপ হৈ যায় এইকেইটা মোগল আমি এতিয়া খেলা ষ্টাৰ্ট কৰি দিলোঁ হয় কিন্তু মানে অলপ ভয় লাগে এতিয়া পুলিচে আহি গালি দিয়ে নেকি পুলিচ নহয় না হোমগাৰ্ড থৰি পুলিচ ঋষিয়া হৈ গ'লা যাওঁ এইবাৰ তো যেতিয়া লাইট চাইট লগোৱা হ'ল ধুনীয়া লগা হৈছে চাচোন বাদুলি এইবিলাক এইবোৰ বাদুলিয়ে না ঋষি লাইট লগাৰ পিছত আৰু ধুনীয়া হৈ গৈছে না ধুনীয়া তো আৰু তলত পিনে যাওঁ তলত নামি আহিলোঁ আমি এতিয়া যাওঁ আৰু এই মেইন গেটখন এইখন
লাইটকেইটাৰ কাৰণে ভালকৈ দেখা পোৱা নাযায় আৰু ইমান ভিৰ এইকেইদিন নতুন নতুন খুলিছে না বহুত ভিৰ হৈ আছে সেইকাৰণে গাড়ীয়ে গাড়ী তো এইবাৰ ৰুম যাম ডাইৰেক্ট যদি ভিডিঅ'টো ভাল পাইছে তেন্তে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব